হেল্ল' বন্ধুসকল, আকৌ এটা মোৰ নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো এই ধুনীয়া ভিউটোৰে আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে দেখি চাগে গম পাইছে, আমি বৰ্তমান বেংগলোৰৰ পৰা দিল্লী গৈ আছোঁ। এয়া ফ্লাইটৰ পৰা এটা ধুনীয়া ভিউ। আৰু এয়া আমি জাষ্ট লেণ্ড কৰিম আৰু এয়া জাষ্ট লেণ্ড কৰিছোঁ আৰু আমি এয়া দিল্লী এয়াৰপৰ্টত আমি তাৰ পাছতে আমি প্ৰথম আমাৰ হোটেললৈ গৈ আছিলোঁ। এয়া হোটেললৈ যোৱাৰ ৰাস্তা এইটো। হোটেলত অলপ আচলতে আমি ফ্ৰেছ হৈ আমাৰ কিছুমান অফিচিয়েল কাম আছিলে, সেইখিনি আমি ফাৰ্ষ্ট কমপ্লিট কৰি ল'লোঁ। তাৰ পাছৰ পৰাই আমি অলপ লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি আমি ইয়াতে নেক্সট আমাৰ ডেষ্টিনেশ্যনলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। শেষত আচলতে আমি কেনি গৈ আছোঁ সেয়া মই কৈ আছোঁ। আৰু ফাইনেলি আমি আমাৰ এয়া ডেষ্টিনেশ্যন পাইছোঁহি। আৰু এইফালে দেখিছে দুইফালে ডাঙৰ ডাঙৰ বিল্ডিং বনোৱা আছে, আৰু এইফালেও বিল্ডিং আৰু এইফালে সন্মুখতো বিল্ডিং, ছাইডতো বহুত বেছি কনষ্ট্ৰাকশ্যন হৈ আছে। আৰু এয়ালৈকে আমি গৈ আছোঁ। ৱেলকাম টু আদিত্য ৱৰ্ল্ড চিটি। আমি এইফালে এতিয়া সোমাই যাম। বহুতে চাগে গম পাইছে আমি কিয় আহি আছোঁ, আৰু অলপ সময় পাছতে গম পাব আমি ক'ত আহি আছোঁ। এইফালে এয়া এণ্ট্ৰি হয়, এইফালেদি আমি গৈ আমাৰ ডেষ্টিনেশ্যন পামগৈ। আৰু এয়া জাষ্ট আমি গৈ আছোঁ, আৰু 10 পৰা 15 মিনিটৰ ভিতৰতে চাগে আমি পাই যামগৈ। আচলতে গোটেই পৰিৱেশটো চাৰিওফালে নতুন নতুন কনষ্ট্ৰাকশ্যন চলি আছে। এইফালেও এইটো এটা নতুন বিল্ডিং, আৰু লেফ্টতো তেনেকৈ নতুন বিল্ডিং বনাই আছে। আমি প্ৰপাৰ্টি আগবাঢ়ি আছোঁ। আপুনি সন্মুখত চাব পাৰে আমাৰ প্ৰপাৰ্টিটো, নতুন যিটো ফাইনেলি যিটো প্ৰপাৰ্টি আমি দিল্লীৰ যিটো আমাৰ প্ৰপাৰ্টি লাক্সাৰী এষ্টেট চাব পাৰে। ৰাস্তা দি গৈ থাকিব পাৰে এনেকৈ। In 300 meters, your destination will be on the right. নাই হোৱা আছিলে, আপুনি চাব পাৰে এতিয়া। সো এইটো কাৰণে আমি আহি আছিলোঁ। এইটো আমাৰ
নতুন এটা আমি ফ্লেট লৈছিলোঁ। আজি ফ্লেটটোৰ কাইলৈ আমাৰ গৃহপ্ৰৱেশ হ'ব। তাৰ কাৰণে আমি আজি কিছুমান কাম কৰিবৰ কাৰণে আহিছোঁ। চ' এইটোৱে হৈছে এণ্ট্ৰি আমাৰ নতুন ফ্লেটৰ।